আপোনালোকৰ ভালনে? আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বহাগীজ ব্লগলৈ স্বাগতম জনাইছোঁ। এক্সাম শেষ, এতিয়া কি কৰিম, ঘৰত বহি আছোঁ, বৰিং লাইফ। ব্লগো ষ্টাৰ্ট কৰিব মন যোৱা নাই, কিয়নো কণ্টেণ্ট পোৱাই নাই। একো কণ্টেণ্ট নাপালে মানে ব্লগ দিবলৈও মন নাযায় ন। আৰু বহি আছোঁ এনেই বৰিং, ইমান বৰষুণ, কিমান দিন হ'ল বৰষুণ দিয়া, ক'তো যাবও নোৱাৰোঁ, বৰিং। একো নাই, এতিয়া মই আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ ধুনীয়া ধুনীয়া ভ্লগ দিবলৈ। আজি এসপ্তাহমানৰ পাছত ৰ'দ দেখিছোঁ নেকি? চাই কেনেকুৱা পালে তোমাৰ নাম কি? তোমাৰ স্কুলৰ নাম? শংকৰদেৱ। এই পৰিৱেশটো চাওকচোন, ইমান পিচফুল। ধান খেতি কৰিছে ইয়াত, বড়ো খেতি, ইমান ধুনীয়া সেউজীয়া সেউজীয়া। এতিয়া 5:30মান হৈছে আৰু মই আৰু মোৰ ভণ্টি ৰাস্তাৰ ফালে আহিছোঁ। মানে গ্লাছটো দেখিছে নহয়, মই মানে ঘৰত থাকোঁতে মানে ইউজ নকৰোঁ, ৰাস্তাৰ ফালে বা ক'ৰবাত যাওঁতে ইউজ কৰোঁ। গাড়ী চলি আছে চাওকচোন, ক'ৰবাত পৰা কোনফালে দেখা হয় এইটো, ইমানেই গাড়ী চলি আছে কি ক'ম, মানে ভিডিঅ' এটা বনাব নিদিয়ে। এইফালে চাওক আহি আছে, এইটো ফেক্টৰী দেখিছেনে? ফেক্টৰী মানে তাত টি ফেক্টৰী হয়, সেইকাৰণে মানে চাহপাত দিয়া লোৱা, ইমান মানুহ গৈ থাকে ৰাস্তাৰ পৰা, মানে ৰাস্তাত ওলাবই নোৱাৰে, ইমানেই মানুহ আহে। চ' ভিডিঅ' কৰিবই নোৱাৰি ৰাস্তাত ওলালে। পাই গ'লোঁ আমাৰ টি ফেক্টৰী। ইয়াত ভিতৰততো সোমাবই নিদিয়ে, বাহিৰৰ পৰাই ভিডিঅ' কৰি দিওঁ। ইমান হাতী আছে নহয়, মানে ভিতৰত সোমাই মানে কেমেৰা দিব নিদিয়ে, আৰু বেলেগ মানুহক সোমাবও নিদিয়ে। যোনে চাহপাত দিয়ে তেওঁলোকক মাত্ৰ সোমাবলৈ দিয়ে। আৰু এইফালে আছে পুৰা খালী 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 পথাৰ। এতিয়া চাব দেই, গাড়ী আহিয়ে আছে, সেইটো পাৰ হ'লেই মানে ঘৰৰ পৰা ওলাব নোৱাৰে। সেইটো আগফালৰ পৰা আহিয়ে আছে, ৰাস্তাটো সৰু যে, মানে মানুহ আৰু গাড়ী একেলগে হ'লে ভয় খায়। এইটো আমাৰ পথাৰ, সেই কণত আছে আমাৰ পথাৰ, আমাৰ নিজৰ পথাৰ, খেতি কৰা হয়, ধান খেতি। এতিয়া এইটো আমি ফেক্টৰীৰ বাউণ্ডাৰীৰ ওচৰত, ৰাত ভৰ শুব নোৱাৰি, মানে ইমানেই আৱাজ কৰি থাকে নহয় ফেক্টৰীটোৰ পৰা। বিশেষকৈ মন কৰিবলগীয়া কথা, পৰালো আছে ইয়াত মানে খেৰো আছে, মানে এইটো ফেক্টৰীটো এনেকুৱা ফেক্টৰী, মানে গাই গৰু চব থাকে, মানে খেৰো আছে। সেইটো চাওক গাড়ী, ইমান গাড়ী লাগি আছে দেখিছেনে? তাত চিকিউৰিটি চেক কৰিব, তাৰপাছত মাত্ৰ সোমাব দিয়ে, নহ'লে মানে এনেই সোমাব নিদিয়ে। সেইকাৰণে ৰখি আছে চেক কৰিবলৈ। আমিও এনেই গৈ আছোঁ ৰাস্তাৰ ফালে। ঠাণ্ডা বতৰ বুলি আমি 5 টকা কিনিছোঁ, বেছি দামী কিনিব নোৱাৰোঁ, আমি ইমান ধনী নহয় যে, যিমান পাৰোঁ ইমানতে ঔকাতত বাহিৰত নাযাওঁ আৰু। গ'লোঁ ফেক্টৰীৰ ওচৰৰ পৰা, তাতকৈ বেছি দূৰ নগ'লোঁ, গাড়ী চলি আছিলে ইমান, আৰু ভিডিঅ'টো দীঘল নকৰোঁ, ইয়াতে শেষ কৰি দিওঁ। এতিয়া মানে মোৰ একচুৱেলি প্ৰব্লেম হৈছে চিম নাই মোবাইলত, কি কয়, চিম আছিলে, চিমটো বেয়া হ'ল, জিঅ' চিম আছিলে, চিমটো বেয়া হ'ল। তাৰপাছত মানে চিম ওলাবলৈ পৰা নাই, 2-3 দিনমানৰ পাছত ওলাম, তাৰপাছত ব্লগ দিম। এতিয়াতো দিব নোৱাৰোঁ, সেইকাৰণে ব্লগ এনেই বনাই থৈ দিছোঁ, যেতিয়া চিম আহিব তেতিয়া দি দিম। চ' আজিলৈ ইমানটোতে হৈ গ'ল।
তাৰ পাছত ডেইলি ব্লগ দিম জিম অহাৰ পাছত। Bye. Bye. See you again in the next vlog. সেইকাৰণে ভিডিঅ'টো চাই কেনে পালে ক'বলৈ নজনা মানে ভিডিঅ'টো চাই মানে মই আছামিজ কথা কওঁতে মুখৰ পৰা কিবা কিবি হৈ যায়। ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি